থৈ কিবা বৰ শান্তি পাইছে। ইমানবোৰ খেলিমেলিৰ পিছত সকলোবোৰ যে ভাল হ'ল। হেৰা নিশ্চিত চহৰেৰে গুচি যাবগৈ। খবৰটো শুনি মনটো বৰ বেয়া লাগিছে। ভাস্কৰক কৰা ব্যৱহাৰৰ পিছতে আৰতিক কৈছিল সিবোৰ চহৰে প্ৰিয়াৰ পৰা বহুত দূৰলৈ গুচি যাব আৰু সি এতিয়া তাকেই কৰিবলৈ গৈ আছে। প্ৰিয়া প্ৰীতম মানসতকৈ মোৰ কাৰণে সি কোনেই কম নহয়। কিন্তু কি কৰিব সি, যিয়ে মনৰ কথাবোৰ বুজি পাব লাগিছিল, বুজি নাপালে। এতিয়া তাক সান্তনা দিয়া বুজি পাওঁতে দেৰি হৈ গ'ল। অলপ নহয়, বহুত দেৰি হৈ গ'ল। ভাস্কৰ যাবগৈ। ক'লৈ? বেংগলোৰ। তালৈ একেবাৰে শ্বিফ্ট হ'ব বিচাৰিছে। সি কিয় যাব বিচাৰিছে জানো? তোক সি একেবাৰে পাহৰি যাব বিচাৰে। এতিয়া বুজি পালি তই কিমান ডাঙৰ ভুল কাম কৰিলি। মই তাক যাবলৈ দিব নোৱাৰো। মোৰ নিজৰ ভুলবোৰ
কঢ়িয়াই ফুৰিছে। আগৰ দৰে সৰুৰে পৰা ডাঙৰ দীঘল কৰিছো। গতিকে মই তাইক ভাল পাইছো। তাইৰ অন্তৰত কি চলি আছে সন্তান হেৰুৱাৰ দুখ কিমান গভীৰ সেয়া মাত্ৰ এগৰাকী মাতৃয়েহে বুজিব পাৰে। হয়তো সেই দুখে তাইক ভিতৰি ভিতৰি খুলি ভগৱানক প্ৰাৰ্থনা কৰিছো প্ৰীতমৰ মৰম আৰু ঘৰখনৰ সদস্যবোৰে তাইক যেন সাদৰেৰে আঁকোৱালি লয়। ঐ এইফালে দাদা মনটো ভাল লাগিছে ভণ্টিয়ে অৱশেষত নিজৰ ভুলবোৰ শুধৰোৱাৰ সিদ্ধান্ত ল'লে। সঁচা সঁচা এতিয়াহে মনটো ভাল লাগিল। তাকেতো ভাস্কৰ বেংগলোৰ যোৱা কথাটো গম পোৱাৰ পিছত প্ৰিয়াৰ অৱস্থা কি হ'ব সেইটো ভাবিয়ে মোৰ বহুত টেনশ্যন হৈছে। কিন্তু এতিয়া যি নহওক তাই যে কিবা এটা ভাল কৰাৰ সিদ্ধান্ত লৈছে সেইটো শুনি ভাল লাগিছে। এনেকুৱা লাগিছে যেন দিনবোৰ এটাৰ পিছত এটা ভাল খুৰা খুৰীৰ যেন আধৰুৱা সপোনবোৰ পূৰ হ'বলৈ লৈছে। দাদা খুৰা খুৰীয়ে আমাৰ বাবে অন্তৰত বহুত কষ্ট পালে। কিন্তু এতিয়া আৰু নাপায়। ইমান দিনে খুৰা খুৰীয়ে আমাৰ সুখৰ কাৰণে বহুত কষ্ট সহ্য কৰিলে আৰু কষ্ট নিদিওঁ। ঐ সময় কিমান হলো? তহঁতে এইবোৰ চিন্তা কৰিব না। ঐ সময় কিমান হলো? 10 বাজিলে আৰু দেৰি হোৱাৰ আগতে আমি ভণ্টিক ভাস্কৰ তালৈ লৈ যাম। বল বল আহ দেৰি হলো যাবই লাগিছিল ইমান সময়। তোলেহে চিন্তা তই আকৌ এই ষ্টাইল কৰি এতিয়া দেৰি কৰি আমাৰ কি হ'ল ইমান দূৰকে কলৈ যাবলৈ ওলাইছে? খুৰা ডাঙৰ কথা এটা হৈছে। ভাস্কৰ যে বেংগলোৰলৈ যাবলৈ লৈছিল সি আজিয়ে যোৱা কথা। ভণ্টিয়ে বোলে সি যোৱাটো বিচৰা নাই। আমি ভাবিছো সোনকালে ভাস্কৰৰ ওচৰলৈ তাইক লৈ যাওঁ। খুৰা আমি বেছি দেৰি নকৰো। তহঁত তালৈ যাব নালাগে। নালাগে কিয় খুৰা? খুৰা তুমি একো নোকোৱা কিয়? কৈছো নহয় তহঁতে এইবোৰ চিন্তা কৰিব নালাগে। মই অলপ আগতে দাদাৰ লগত ফোনত কথা পাতিছো। এই সকলোবোৰ আলোচনা কৰিছো আৰু সি কৈছে বোলে ভাস্কৰক লৈ প্ৰিয়াৰ ওচৰলৈ এতিয়াই আহিব। এতিয়াহে মনটো ভাল লাগিছে। ঐ বল ভণ্টিক কথাটো কওঁগৈ। ভণ্টি এতিয়াহে মনটো শান্তি পাব। বল বল এই অলপ লাহে লাহে যা। কি যে হ'ব ইহঁত দুটাৰ পৰা।
যোৱা নহ'লে দেউতা, মই নাহো। বিনয়ে বেয়া পাব। ডাঙৰ মানুহ এজনে মাতিছে, কিবা কথা পাতিব, নিজকৈ কথাটি পাতি ল। প্ৰিয়া, এই ঘৰৰ সকলো মানুহেই আমাৰ আপোন, নিজৰ। ইমান কথাৰ বাবে ঘৰৰ বাকীখিনি মানুহৰ মুখামুখি হ'বলৈ কিয় বেয়া পাইছ? তাই তোক বেয়াকে ক'ব পাৰে, তহঁতে বন্ধু নহয় জানো? আৰু বন্ধুৱে যদি বন্ধুক বেয়াকে কৰে, হ'ব দুদা, তুমি অকলে যোৱাচোন, খুৰাৰ লগত গৈ কথা পাতা। মই ইয়াতে ৰৈ আছো। ভাস্কৰ, ধৰি লোৱা, বন্ধুৱে বন্ধুৰ ওপৰত অভিমান কৰিছে। একেবাৰে যাব ওলালেই নেকি? ওলাই মানে প্ৰিয়া, শুনচোন। এই ভাস্কৰ আহিছ বিদায় ল'বলৈ। সি বোলে একেবাৰে আমাক মাতি যায় আৰু বহুত দূৰলৈ যাব বোলে, আৰু বহুত দিন নাহে। তই এবাৰ মাত দিয়া। সি একেবাৰে যাবলৈ ওলালেই নেকি? ওলালে মানে তোৰ কি হৈ আহিছে বুজিছ? আমাক বোলে মাত লগাই বুজিছ, দেৰি হৈছে, জলদি কৰ। তালৈ যে আমি কিবা এটা মানে পেকিং কৰিছিলোঁ, এই ভালকৈ কৰিছ নহয়? অঁ কৰিছোঁ। নহয় মানে পেকিংবোৰ ডাঙৰ হ'লে এয়াৰপৰ্টত পইচা বেছি ভৰিব লাগে। বেয়াও লাগে, ল'ৰাটো দূৰলৈ যাবগৈ। কৰিছোঁ মই, তই চিন্তা নকৰিবি। তথাপি তই এবাৰ চাই দিবি। মই চাম। যা, তই এবাৰ মাত দিয়া। সি মোক একো এটা নোখোৱাকৈ যাবলৈ ওলালে, সদায় কাৰণে। সনাতন দাদাৰ মহানতাৰ বিষয়ে ক'বলৈ আজি মোৰ ভাষা হেৰাই গৈছে। দাদা সঁচাই এজন ভাল মানুহ। প্ৰিয়াৰ জীৱনৰ ইমানখিনি কথা জানিও তেওঁ প্ৰিয়াক সুন্দৰেৰে সৈতে নিজৰ বোৱাৰী কৰিবলৈ বিচাৰিছে। ভাস্কৰ দাদাই নিজৰ আদৰ্শৰেই ডাঙৰ কৰিছে। তেওঁলোকৰ ঘৰখনৰ এজন সদস্য হ'বলৈ পোৱাটো প্ৰিয়াৰ সৌভাগ্যই হ'ব। ভাস্কৰে তাইক জীৱনত কেতিয়াও দুখ পাবলৈ যে নিদিয়ে, সেই বিষয়ে বিনয় আৰু সনাতন দাদাৰ মনতো আজি বৰ আনন্দ। সকলোখিনি ভাল হ'বলৈ গৈ আছে, মাথো এতিয়া আমাক প্ৰিয়াৰ সন্মতিৰহে প্ৰয়োজন। ভাস্কৰ, তই তেনেহ'লে যাবলৈ ওলালি? বস্তুবোৰ ঠিকমতে লৈছনে? দাদাহঁতে তোলে কিবা কিনো কৰি আছ? ইমান দূৰ যাবলৈ ওল, একো এটা ক'বলৈ নাই নেকি মোক? নাই প্ৰিয়া, তোক আৰু মোৰ একো ক'ব লগা নাই। ভাস্কৰ, তই পলাইছ, তই নিজৰ পৰা পাইছ। কিন্তু তোৰ অবিহনে খুৰা কিমান অকলশৰীয়া হ'ব ভাবি চাই। তই কিয় স্বাৰ্থপৰ দৰে নিজৰ কথা ভাবিছ?